আহিব লাগিছিল তোৰ ক'ত গুচি আহিলো গোটেই লাইটে চাইটে জ্বলি আছে কেকেচা ক'ত কেকেচা মই এতিয়া অকলে অকলে ইমান সোপা মানুহৰ আগত কি কৰি আছো কিনো ক'বলৈ কেকেচা দেনা দিছে কিনো কম সকলোকে এটাই কৈছো হাই মোহন আহি ষ্টেজত আছে কেকেচা নাই কেকেচাই মই দুটা এগ্ৰিমেণ্ট কৰিছো পইচা লৈছো মোকো যেনিবা 70 টকা এটা দিছে আজি কাৰণে কিন্তু মই অকলে অকলে যে কৰিব লগা আছে কেকেচা ক'ত কেকেচা কেকেচা এই মেও 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 এটা কি গান আছে মেও 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 বুৰ্বক কেকেচাৰ টু কেকেচা জীৱনত ইমান ধুনীয়া কেতিয়াবা হলো তোকে চিনিয়ৰ নহয় জানো সেইকাৰণে অলপ হিৰো এণ্ট্ৰি মাৰিছো কি তই হিৰো শ্বাহৰুখ খানৰ নিচিনা কেকেচা ইয়ো কেতিয়াবা হৈছে হিৰো 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 মই কেকেচা সৰুৰ পৰা চিনি পাওঁ আপুনি মোক বেঙেনা দিবলৈ আহিছে তোক মই কি প্ৰমাণ দিলে তই গম পাবি যে মই তোৰ কেকেচা একো মোৰ কথা আপুনি যাক ইয়াত কেকেচা অহা কথা কেকেচাক মই বাচ্চাকালৰ পৰা চিনি পাওঁ কেকেচা এনেকুৱা নাচে আৰে বাবা কেকেচাৰ হৈ গ'ল হিৰো কি প্ৰমাণ দিম মই আৰু কম শুনিবি চাবি আচ্ছা ৰাইজ একেলগে কওক আও হৰি কেকেচা মজা এইবিলাক প্ৰমাণ দি আমি নামানিছো আপুনি ৰাইজৰ আগত এনেকুৱা এটা প্ৰমাণ দিয়ক য'ত মানুহক বিশ্বাস কৰিছে কেকেচা মোৰ বিশ্বাস হৈছে কেকেচা ভোটাৰ আই ডি আধাৰ কাৰ্ড দিলে নহ'ব এটা ফুটাই দি আমি চিনি ঠিক আছে এনেকুৱা এটা চিনাকি দিম ৰাইজে গম পাই যাব কেকেচা তইও গম পাবি কেকেচা হ'ল ৰেডি ঠাণ্ডা দিনত সৰু ল'ৰা ছোৱালী সঘনাই হয় মোহনৰ কাৰণে চিনাকি হৈছে কেকেচা ভাল হ'ব যা বহুত ডাঙৰলৈকে সৰু ল'ৰা ছোৱালী হৈ থাকিব প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছো ইম্পেৰিয়েল ব্লু ছুপাৰ হিট নাইট শ্ব'লে মেন উইল বি মেন স্বাগতম জনাইছো আপোনালোকক ইমান সুন্দৰকৈ এই অনুষ্ঠান সহায় কৰাৰ বাবে শ্ৰদ্ধা জনাইছো সেই আৰক্ষী বিষয়াসকলক যি ইমান সুন্দৰকৈ অনুষ্ঠানটো সফল হোৱাৰ বাবে তেওঁলোকে নিজৰ কৰ্তব্য কৰি আছে মই শ্ৰদ্ধা জনাইছো জয় হিন্দ আপুনি ইমান সোপা ইয়াত ইমান ধুনীয়া ডাঙৰ প্ৰগ্ৰাম পাতিছে ইমান মানুহ আছে অসমীয়াতকৈ দিছে অকণ ষ্টাইল কওক ইংলিছত বুজা यू जो बोल रहा है वो एकदम सही बात है क्योंकि मुझे भी ये तो हिंदी आ गया I want to say you all that we are very thankful because it's our first time show with Juben Khan. Please be hand. Thank you. আপোনালোকে নবজালে আমিয়ে বজালো কথা নাই It's your first time show. হৈ যাব ইমান ধুনীয়া ইংলিছ কৈছে ইয়াত এটা মানুহ নাথাকিব এটা কাম কৰ তই ক'ব পাৰিবি ইংলিছ তই যে উস্তাদি মাৰিছ তই ক'ব পাৰিবি মই ইংলিছ ক'লে ইয়াত চব মানুহ জেগাতে হৈ যাব মানুহ ৰখা দায়িত্ব মোৰ তই যে মোক এনেকৈ ইনচাল্ট কৰিলি তই কচোন শুনি মই ইংলিছত ভাষণ দিওঁ শুনিব Ladies and gentlemen, please listen. What is he মানে ক'ব শেষ এটাতো কিছু ইংলিছ মাৰি আছে নাই এইটো এনেকুৱা এটা ইংলিছ তেখেতসকলে নুবুজিলে নাই মই ভালকৈ বুজা নাই মই ইংলিছ মাৰোঁ ইংলিছত ভাষণ দিছোঁ হা কিবা এটা খাই আহিব লাগিছে নেকি চা আগতে ইংৰাজী ভাষণটো দিলে ইংলিছত Ladies and gentlemen, ভাল হৈছে ক ladies and gentlemen, ধুনীয়া ক হে ladies and gentlemen, বোলে www.com বাকীখিনি পিছত
সঁচাকৈ খুব ভাল লাগিছে আজি যিটো বাকীখিনি বোলে আকৌ পাছত কম www.com বাকীখিনি পিছত কম মানে অকণ পিছৰ পৰা কম মানে আজি আমাৰ যিটো কাৰণে মাতিছে সেই মূৰটো মাৰি দিয়ে এনেকৈ টকাত বোলে জুন জুলাই আগষ্ট মোৰ ভাষণ সমাপ্ত আচলতে মানুহবিলাক নাৰ্ভাছ হয় ইংলিছ বুলি ক'লে বাট আই এম নট বিকজ হোৱাট ইজ ইংলিছ English is a chota sa language. English is coming from East India Company. What is English? What is language? The language is the main equalism of domestication. There is no heart of communication without permission. Every man will feel that you can be not allowed, but you should not agreement for India. কিবা বুজি পাইছে নে নাই পোৱা মই বুজি পোৱা নাই আপোনালোকে ক'বা বুজি পায় কিন্তু এটা কথা ক'লো যদি আপোনালোকে বুজা নাই তেতিয়াহ'লে মোক সুধিব ক'ব যে আপোনালোকে বুজা নাই যদি আপোনালোকে নকয় যে আপোনালোকে নাই বুজা মই কেনেকৈ বুজিম যে আপোনালোকে নাই বুজা If you don't understand, then tell me that you don't understand. If you don't tell me that you don't understand, then how can I understand that you don't understand? Now, holiday. एक बार या विषय की जगह गाँव है गाँव ना एक बार हरी बोलो मन रसना मान बुदे हर कोई रब करियो ना भाग माहू मुकुंबा काटी माहू मकुंबा काटी माहू एक बार हरी बोलो मन रसना मान बुदे हर कोई रब करियो ना मान बुदे নহয় যে আপুনি ডগৰ কথা ক'লে যে ডগৰ আপোনালোকে ক'ত শুনিলে ডগৰে এনেকে মাতে ভাদ মাহৰ মুকুম মাহ কাতি মাহৰ কলাম ভাদ মাহৰ মুকুম মাহৰ তাই দেহা মাহিবা মই কিমান টেনশ্যনত আছো জানো তই গানটো বেয়া কৰি দিলি মণিৰ লগত লাগি আহিছো তাই কিবা বস্তু এটা লাগে ফোন কৰেহে লাগে সেইজনী অথনি এবাৰ 10 বাৰ মান ফোন মাৰিছো জুবিন দা আহি আছে পইচা জুবিন দা অহা নাই আপোনাৰ ফোন আহিছে হেল্ল' মণি ভালকৈ শুনা নাই অকণ বাহিৰলৈ ওলাই কোৱাচোন মণি নেটৱৰ্কৰ প্ৰব্লেম হেল্ল' হেল্ল' হয় মণি একদম ধুনীয়া সময়ত ফোন কৰিছা মই তোমাৰ কথা কৈ আছো তুমি বহুত বছৰ জীয়াই নাথাকিলেও গিৰিয়াই থাকিব কিন্তু দেই মই তাকে দোকানীৰ লগত কথা পাতি আছো ৰ'বা শাৰী এখন ৰ'বা দোকানীটো কোন হেৰি দাদা এই শাৰীখনৰ মই দোকান এটা আছো তুমি ভাল সময়ত কৈছা এই শাৰীখনৰ দাম কিমান শাৰীখন মই চাহৰ দামহে দাম আছে শাৰীখনৰ এখন শাৰী দাম 10 টকা বুলি এইটো বেলেগ শব্দ নহয় ৰ'বা এই দোকানত মানে উৰহ আছে উৰহ এটা মাৰিছো কামি আছে ৰ'বা কিমান দিব কমাই কিমানত দিব সেইটো কওক আমি কিমানত দিম কিমান বুলি ক'ম অঁ দামটো কওক ভালকৈ দিম খচখচীয়া 10 টকা নহয় নহয় ৰ'বা কিবা কুকুৰ পোৱালি এটা গুচকি চুই দিছে নহয় নহয় তুমি প্লিজ মণি তেনেকৈ নক'বা কিন্তু নালাগে বুলি নক'বা বহুত ভাল পাওঁ তোমাক কেনেকৈ নক'বা তুমি বিশ্বাস নক'বা শুনা অলপ কালি এয়াৰত এৰি দিছো শুনা তোমাক 10,000 টকা শাৰী মই কিয় দিব নোৱাৰিম দৰমহা পইচা কম হ'ব পাৰে কিন্তু মই লাগিলে নিজৰ কিডনী দুটা টুকুৰা বেছি হ'লে মই তোমাক 10,000 টকা শাৰী দিম নেলাগে আপুনি কিডনী বিক্ৰী কৰি মোক শাৰী পিন্ধাব নেলাগে পুৰণা শাৰী আছে মই তাকেই পিন্ধিম আপুনি খালি সোনকালে মানুহটো ঘৰলৈ আহক হ'ব দিয়া লাভ ইউ মণিক বহুত ভাল পাওঁ মই পাইছো সংসাৰত মই কৈছো সদায় সমস্যা থাকিব হয়নে ৰাইজ সংসাৰত আমাৰ জীৱনত সমস্যা থাকিব কিন্তু সমস্যাটো ছল্ভ কৰি আগবাঢ়ি যোৱাটোহে মূল কথা হয়নে
এইটোকে কয় মেন উইল বি মেন। আও হৰি দেখিলি কিমান মনি ভাল হয় ছাৰ ঠাইখন নিদোঁতে মই গম পাইছোঁ মৰম নিদোঁতে আপোনাৰ কিমান মৰম ছাৰ। মৰম চেনে শাৰী দি নুজুকিবি, তেনেকুৱা শাৰী এখন কিনি দৰ এডালত থৈ ঘাপ মাৰি দিলে মনিলে দুখন শাৰী হৈ যায়। আচ্ছা আপুনি মণিপুৰ বহুত ভাল পায় ছাৰ। বহুত ভাল পাওঁ, বহুত ভাল পাওঁ, তোকো ভাল পাওঁ, বহুত ভাল পাওঁ। নিজৰটো মাত ভাঙিবি, ৰাইজৰো কাণ ফালিবি নেকি? ভালকে গা, স্বৰত গা, স্কেলত গা। চৰ মানে কান্দুলীয়া চৰ। দন্তীয়া শটো যে টিকা ধৰি বটো ওলমি থাকে সৰ্বস্ব গা। কি হ'লে বিহু কলিটোৱে সোপা মাৰি ধৰিলে। যা হাতত মাইক্ৰফোনটো তুলি ল'লে গায়ক নহয়। গায়ক হ'বলৈ ৰিৱাজ কৰিব লাগিব, স্বৰৰ সাধনা কৰিব লাগিব, তেতিয়াহে গায়ক হ'ব। হয়নে বাৰু? চিঞৰি দিলে গান গালে গায়ক নহয়তো, হয়নে নহয়? ই মানে তেনেকে গায়ক হ'বলৈ মন। চা মোৰ লগত প্ৰেক্টিচ কৰ। চাবলৈ দিছে চাই আছো। চাহটো গা। অকল চাহ, অকল চাহ চাহ চাহ। তাৰপিছত গানত কম্পনটো লাগে, ভাইব্ৰেশ্যন। নাই নাই নাই, তোৰ আহি যাব। তই এটা কাম কৰিবি, তই এনেকে ভাবি ল যে এটা বৰফ, চাৰিওফালে বৰফেৰে বেৰি থকা এটা ৰুমৰ ভিতৰত তই সুদা মইনা পেণ্টটো পিন্ধি উদঙে মুদঙে বহি আছে। তেতিয়া ঠাণ্ডাত তোৰ যিটো ফিল হ'ব সেইটোৱে গানটোত লগাই দে, চাবি। ঠাণ্ডা লাগিছে ৰে ৰ নুফুটে। ঠিক আছে, শুনোতে ৰাইজে ফুটাই ল'ব দে। চাৰে গা 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 গাই শুনাছো গাটো গা গা সারে গা মা পা ধা নি সা সা নি ধা পা মা গা রে সা সারে সারে গা রে গা মা পা মা পা ধা নি ধা নি সা সানি সানি ধানি ধা পা মা পা গা রে সা। নহং দুখীয়া বুলি সান্তনা লভিলে নহব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰক্ষাতলে যাব। আমি অসমীয়া নহং দুখীয়া। ভাল পালে নে? এটা কথা, যদি ভাল পাইছে ধুনীয়াকে চাপৰি বজাব। আপোনালোকৰ চাপৰিটো আমাৰ কাৰণে ডাঙৰ উৎসাহ। চবতকে কামটো হৈছে হয়নে বাৰু? আৰু মই এজেগাত চোৱাইছিলোঁ, বোলো কৈছিলোঁ যে আমাৰ অনুষ্ঠান ভাল পায় বাবা, কিন্তু আমাৰ চাপৰি নবজায় কিয়? বাবাই ক'লে ঠাণ্ডা দিনত হয় নে গৰম দিনত? মই বোলো দুইটা ছিজন। কৈছে গৰম দিনত যদি হয় নধৰিব, কাৰণ মেক্সিমামে বিচনী মাৰি থাকে, এখন হাত বন্ধ। বোলো ঠাণ্ডা দিনত যদি হয়, বোলে ঠাণ্ডা দিনতো এনেকৈ বহি থাকে। মোক কৈছে তথাপিও আপুনি ইমান হতাশ নহ'ব, আপোনালোকৰ অনুষ্ঠান ভালকে কৰিব। যিসকল দৰ্শকে আপোনালোকৰ অনুষ্ঠান ভাল পায়, চাপৰি নবজায়, সেইসকলে অহা জনমত এনেকে চাপৰি বজাব লাগিব। থেংক ইউ, লাভ ইউ অল। হৰি হাত চাপৰিটা দিবনে? জানো কিন্তু তোমাৰ ৰদে পাইছিলিকে ঐ তোমাৰ গাল দুখ ঐ হাঁহিলে উজিলিকে সেইটো না
মুখলৈ হালোৱাদ মুখলৈ চাই ঐ গছৰ ডাকত তুলি পাত ঐ পাতৰ ডাকত তুলি মাত সৰু ভনীতি ঢেঁকী খালত তহৰাই মাত ভনীতি গহনিডাল বনৰে বা হালধি বাৰীতে হালতে আছিলো ভালকে লগালে খেদ ভাতখিনি এখন ঠাণ্ডা কাৰণে কমিতে হ'লেও অকণমান গৰমাই দিম হা হেল্ল' আজিকালি আকৌ ল'ৰা আগেলো বোলে মানে ল'ৰাই যদি ল'ৰাক আই লাভ ইউ বুলি কয় হ'লেও এটা কথা এটা থেংক ইউ আপোনাৰ চাউণ্ড ছেটটো ধুনীয়া কিন্তু ইয়ালৈকে ধৰিছে থেংক ইউ আমাৰ কি কৈছে গম পায় ওচৰলৈ কি কথা কয় এনেকে আহি পেলাই মাজে মাজে খেয়াল কৰি আছে না আপোনালোকে আচলতে কিবা এটা কয় কি জানে না আমাৰ যে ক্ৰিকেট খেল হৈ থাকিলে যে বেটছমেনটো এনেকে 6 মাৰি দিয়াৰ পিছত দুইটা মাজলৈ আহি এনেকে মাটি ভাঙি কিবা কৰি নাথাকে অকণমান কিবা এটা কৰি লাহেকে আহি পেলাই ভুনভুনাই থৈ যায় তেনেকৈ আমি এটা ডান্স কম্পিটিশ্যন পাতিম এতিয়া এই মুহূৰ্তত আমাৰ গান লগাই দিব দৰ্শকৰ ফালৰ পৰা কোনোবা নাচিব নে কি কওক আমিতো থকা হ'লে নামি গ'লো এতিয়া নাই নহয় নেক্সট শ্ব'ৰ পৰা আমি নামাৰ ব্যৱস্থা কৰি ৰাখিম আপোনালোকৰ মিলি জুলি কৰিম বেলেগ মানুহ হ'ব কোনে নাচিব চবে জেগাতে জেগাতে নাচিব আৰু একেবাৰে যিসকল শেষত আছে দৰ্শক ঠিক আমি আপোনালোকক ভালকে দেখুৱাব পৰা নাই কাৰণ আমাৰ দুইটাৰে কালাৰটো বৰ কম একে শেষলৈকে দেখিছেনে আমাক দেখিছা যদি হাতবোৰ দাঙি দিয় ধুনীয়াকে ঢোলটো বজালো তই বজাব পাৰিবি মই বিহু গালে চব বজাচোন কি বজাওক নে চিঞৰ বাখৰবোৰ কৰ হেৰা এই জোচটো লাগে ৰেডি মই গান গাম আমাৰ যিটো ফোক নাম আপোনালোকে ভাল পায়নে নাপা আমাৰ নামবোৰ পায়নে সঁচা গাওঁ শংকৰ আমাৰ শিৰোমণি এ মাধৱ কলয় মণি কেতিয়া ফুল দুয়োজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি চবেই কিন্তু চাপৰি বজাব লাগিব গুৰুজনে কৈ গৈছিল চাপৰি বজালে ৰক্ত সঞ্চালন হয় যি আমাৰ বডিৰ কাৰণে খুব প্ৰয়োজন গুৰুজনে কৈ গৈছিল বজাবলে তেখেতক শ্ৰদ্ধা জনাই আমাৰ অধমক নালাগে বৰহ যুগত গপকী নন্দন কলি এইডালে সেই অনুষ্ঠানটো এতিয়া তেল কৰিব চাওকচোন আমি চব জোচত আহিলি ভালকে বজাব নাজানে নহয় অকণমান শুনাই লওঁ সময় অকণ দিয়ক 1 মিনিট বজা বিহুটো চাই লওঁ সুধিব খুজিছো তৰালি কোন বিহু মইতো বিয়া বেণ্ড বজাবলৈ আনিছো বিহু বজা সুধিব খুজিছো ইয়াক বাদ দিলো ই নাজানে মই অকলে গাম আপোনালোকে চাপৰি বজাব বিহু একলি টানি লম হ'ব একলি ঐ কোপৰ কুমলীয়া পাহি দেখিলে আহোঁ বুহুলি নকবা মাত দেখিলে আহোঁ বুহুলি নকবা মাত মাজনীয় হাতত ৰিয়ালৈ পানীটো কি থাকোঁতে মাজত হাতত ৰিয়ালৈ পানীটো কি থাকোঁতে মাজত মাজনীয় হ'বনো পানী লগা ইয়াৰ কাৰণে এটা হাত চাপৰি বজাওক অলপতে হাতখন যে আহিব
কিন্তু চিধাই চিধাই যদি 8 মিলত ফালি আনে 2-3 বাটাম ওলাই যাব নেকি পইচা মোৰ চিধা চিধা ফালাতকে তিনি ওচৰত এপিছৰ কঁকালৰ ওচৰত লাউড পিছ এটা কৈ দিয়ক তেতিয়া কি হ'ল মাজত ধুনীয়া ঢোল এটা ওলাই যাব আৰু এনে নাম দাপৰ যুগত দৈৱ কি নন্দন কলিতো সুন্দৰৰ ঘৰে কি হ'ল এনেকে নহ'ব এই আমাক নিবলৈ হেলিকপ্টাৰ আহি গ'ল ছাৰ বনাবনে কওক দাপৰ যুগত দৈৱ কি নন্দন কলিতো সুন্দৰৰ ঘৰে বিশ্বকে সম্পন্ন স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰা হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প কৰো প্ৰাহান্ত বিনাই নাই আমাৰ পৰম গুৰু হে আমাৰ পৰম গুৰু হে Thank you. Bulao Hari. সঁচাকে এইটো আপোনালোকৰ ইমান উৎসাহ আপোনালোকে হাঁহিব বিচাৰে চব মানুহ টেনশ্যনত থাকে সেইকাৰণে আপোনালোকে এনেকৈ আহিছে নিজৰ ব্যক্তিগত কাম ক্ষতি কৰি অনুষ্ঠানটো উপভোগ কৰিব তাৰ বাবে ধন্যবাদ জীৱনৰ 3টা টিপছ দিওঁ প্ৰথম কথাটো হৈছে যেতিয়াই সুবিধা পায় কাৰণ আমি মানুহবোৰ খুব ব্যস্ত আমাৰ খুব টেনশ্যন যেতিয়াই আপোনালোকে সুবিধা পায় হাঁহিব হাৰ্ট ভালে থাকে ৰক্ত সঞ্চালন ঠিকে থাকে যেতিয়াই সুবিধা পায় আপোনালোকে হাঁহিব ডাঙৰকৈ হাঁহিব দাঁত উলিয়াই ডাঙৰকৈ হাঁহিব এই কাৰণে কাৰণ কোনে জানে ওপৰৰ পাৰি দাঁত কেতিয়া কাৰ হৈ যায় সদায় আনন্দ মনে থাকিব দুখ কৰি নাথাকিব আৰু এটা কথা ক'লো হাজাৰ দুখত থাকিলেও চকুৰ পানী কেতিয়াও জমা কৰি নাৰাখিব কাৰণ আপোনালোকেও জানে যে জমা হৈ থকা পানীত মেলেৰিয়া মহে কণী পাৰে Thank you. Last মোৰ টিপছটো হৈছে এই ব্যস্ততা এই কৰ্মময় জীৱনত আপোনালোকে স্বাস্থ্যৰ প্ৰতি সদায় যতন ল'ব অত্যাধিক আহাৰ কেতিয়াও গ্ৰহণ নকৰিব আৰু কেতিয়াও ভোকতো নাথাকিব এই ব্যস্ততাৰ মাজত যদি কেতিয়াবা ভোকত থাকে খাবলৈ সময় নাপায় মই কৈছোঁ আপোনালোকে চুইংগাম এটা হ'লেও চুবাই থাকিব এটলিষ্ট পেটটোৱে ভাবিব সেইজনে ওপৰত কি চুবাই আছে পেটলৈ নাহে যে থেংক ইউ আপোনালোকৰ আমি অনুষ্ঠান আৰু বেছি দীঘল নকৰোঁ আমি আৰু 2-এটা কিবা কৈ তই যদি গান এটা একচুৱেলি ভালকৈ গাই দিয় গান এটা ভালকৈ গাই যদি অনুষ্ঠানটো খাব মই যে নিজে গানবিলাক যে উঠিছোঁ দোকানত বহি গানবিলাক উঠিছোঁ আপোনালোকৰ মনত আছেনে নিজে যে উঠিছোঁ গানবিলাক দোকানত বহি বিহু গানবিলাক যে খচ কৰি গাহৰি বাৰী সোমাই কৈছো নো খাই আছিলা মই গৈ ওলাইছো তাক গাহৰি মোলৈ নুচে যে দিছিলা মনত আছে কিনো চাউনীয়ে চাইছা মোকৈ পেটে হৈ গ'ল মই নাজানৈ পেটলৈ মাংস নোযোৱা হ'ল বোলে মনত আছে বোলে মনত আছেনে এইবাৰ মানে মোক নাই এইখিনিতে মই কৈ দিওঁ যিহেতু ব্ৰেকটো হৈ গৈছে আচলতে ইয়াৰ খুব গাটো বেয়া অলপ মানে এই কফ আৰু এজমেটিকৰ নিচিনা অলপ কাবু লাগে অলপ কাজৰ লগত দিগদাৰ পাই আছিল তথাপি ইয়াতে মুকলি ন গতিকে ভাল লাগে যিও ওচৰত আছে সি সেইকাৰণে সোমাই গৈছে তাৰ অলপ দিগদাৰ লাগি আছে কি আনিছে ইনহেলাৰ এইটো এনেকুৱা ইনহেলাৰ আমি চবেই ভালকে উশাহ ল'ব পাৰিম সঁচাকৈ আমি চবেই ভালকে উশাহ ল'ব পাৰিম জমনি এইটো জমনি ইনহেলাৰ এনেকুৱা জমনি আমি ভালকে উশাহ ল'ব পাৰিম ভালকে উশাহ ল'ব পাৰিলে এইটো ইনহেলাৰ কাৰণে এতিয়া যেনেকৈ আপোনালোকে হাঁহিলে আমি চবেই হাঁহিব পাৰিম ইনহেলাৰটো চাবনে থেংক ইউ উশাহ ল'ব লাগিব এইটো ইনহেলাৰ এই ইনহেলাৰটো যদি আমি প্ৰত্যেক পৃথিৱীখনৰ কথা ভাবি আমাৰ আহি থকা প্ৰজন্ম